দৰ্শকসকল নিউজ টুডেৰ বিশেষ অনুষ্ঠান সুৰৰ অলকানন্দলৈ মই নমিতাই আপোনালোকক স্বাগতম জনাইছো। আজি মই উপস্থিত আছো নাট্যনগৰী পাঠশালাৰ কণমানি কণ্ঠশিল্পী পৰিশ্ৰুতি কাশ্যপৰ ঘৰত। পৰিশ্ৰুতিৰ সৈতে আমি কথা পাতিম আৰু শুনিম বহুতো সুৰীয়া গীত। এয়া মোৰ ওচৰত উপস্থিত আছে পৰিশ্ৰুতি কাশ্যপ। নমস্কাৰ। নিউজ টুডে এনিৰ সকলো দৰ্শকলৈ মই বহুত আন্তৰিক শ্ৰদ্ধা জনাইছো। আহকচোন পৰিশ্ৰুতিৰ পৰা আমি এটি গীত শুনো। মই প্ৰথমতে ভূপেন হাজৰিকা দেৱৰ এটি গীত গাই দিছো। তোমাৰ উষা কহুৱা কোমল হেৱালি কোমল হাঁহিৰে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাহি হাৰদিয়া চেনেহিৰে কঁকাল ইমান লাহি তোমাৰ উষা কহুৱা কোমল হেৱালি কোমল হাঁহি হঠাৎ আজি গালো মই মৰম হনা গীত তাকে শুনি চেনেহিৰে উখল মাখল চিত বালিত নাচে আমাক জোগাই এটি সৰু বালি মাহী তোমাৰ উষা কহুৱা কোমল হেৱালি কোমল হাঁহিৰে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাহি হাৰদিয়া চেনেহিৰে কঁকাল ইমান লাহি তোমাৰ উষা কহুৱা কোমল হেৱালি কোমল হাঁহি। থেংক ইউ। ধন্যবাদ পৰিশ্ৰুতি, খুব সুন্দৰ। আশা কৰোঁ আমাৰ দৰ্শকসকলে উপভোগ কৰিলে। পৰিশ্ৰুতি, তুমি ইমান ধুনীয়াকৈ গীত গালা, তুমি সংগীতৰ প্ৰশিক্ষণ লৈছানে? অঁ, প্ৰথম মই ইমন শিক্ষা কেন্দ্ৰত শিকিছিলোঁ ৰাজু ছাৰ তাতে, আৰু এতিয়া বৰ্তমান মোৰ মিউজিকেল গুৰু ৰাজেন্দ্ৰই ছাৰ হয়। তেওঁ এতিয়া ইয়াতে আছে, কেচিঅ' প্লে কৰি আছে। পৰিশ্ৰুতি, তুমি কাৰ গান শুনি ভাল পোৱা? মই প্ৰায় সকলো গীত শুনো, আৰু মোৰ ফেভৰেট কেইটামান ছিংগাৰ আছে, যেনেকৈ অসমীয়া হ'লে অনিমা বাইদেউ আৰু মিতালী বাইদেউ আৰু জুবিন দা, বহুত আছে এনেকুৱা। আৰু হিন্দীৰ মোৰ সকলোতকৈ প্ৰিয় নেহা কক্কৰ মেম আৰু আশা ভোছলে বাইদেউ আৰু লতা মংগেশকাৰ বাইদেউ। আটাইতকৈ কাৰ ভাল লাগে তোমাৰ? আটাইতকৈ মোৰ ভাল লাগে জুবিন আংকলৰ গীত। ঠিক আছে, তেনেহ'লে জুবিনৰ এটা গান গুণগুণাই দিয়া। তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ। থেংক ইউ। ধন্যবাদ পৰিশ্ৰুতি।
পৰিস্থিতি তুমি প্ৰতিটো গীতেই খুব সুন্দৰকৈ গাইছা থ্যাংক ইউ আৰু জানিব পাৰিছো তুমি সংগীত চৰ্চাৰ লগতে তোমাৰ পঢ়া শুনাটো খুব ধাউতি তুমি সাংস্কৃতিক অনুষ্ঠানসমূহ পৰিবেশন কৰা তুমি কি দৰে মেইনটেইন কৰা দুইটা পঢ়া শুনা লগতে সংগীত চৰ্চা কি দৰে কৰি আছা মই প্ৰথমতে ৰাতিপুৱা উঠি ৰিহাৰ্স কৰোঁ তাৰ পিছত মই পঢ়ো তাৰ পিছত ড্ৰেছ পাতি কৰি উঠি স্কুললৈ ওলাও তাৰ পিছত স্কুলত যাই অকমান টাইম পাও তাতে পঢ়ো আৰু তাৰ পিছত এক্সাম দিও আহি পোৱাৰ পিছত ঘৰত অকমান ৰেষ্ট লওঁ ভাত খাই উঠি তাৰ পিছত উঠি মই সংগীতৰ আৰু চৰ্চা কৰোঁ তাৰ পিছত স্কুলৰ গোটেইখিনি হোমৱৰ্ক আৰু পঢ়াখিনি কমপ্লিট কৰি উঠি মই ফাংচনলৈ ৰেডি হওঁ আৰু এইখিনি কৰোঁতে মোৰ সকলো হোম মেম্বাৰ্ছে মা দেউতাই তোমাক সহায় কৰে তেওঁলোকে মোক বহুত ছাপোৰ্ট দিছে আৰু এইভাবে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ খুব সুন্দৰ পৰিস্থিতি তুমি কৈছিলা ডলি ঘোষ বাইদেউৰ গান তুমি ভাল পোৱা তুমি তেখেতৰ এটি গীত শুনাবা নেকি দৰ্শকসকলক ঠিক আছে মই দুহাততে দিছা মোক ফুল এটি গীত শুনাই দিছোঁ ঠিক আছে বাৰু দুহাততে দিছা মোক ফুল ভাষা নাই মোৰ ও লগৰে জীৱনত দিছা হুমাকি পাহি মেলি যে ভুলিবলে পাহি মেলি যে ভুলিবলে খুবেই সুন্দৰ পৰিস্থিতি আমি পৰিস্থিতিৰ পৰা আৰু গীত শুনিম কথা পাতিম এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি
বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান সুৰৰ অলকানন্দলৈ। পৰিস্তুতি, তোমাৰ গান গাই ভাল লাগে বুলি জানিলোঁ, তোমাৰ পঢ়াটো খুব ধাউতি আছে। গানৰ বাহিৰে আৰু কি কৰি ভাল পোৱা তুমি? মই পঢ়া আৰু গানৰ বাহিৰে একো কৰি ভাল নাপাওঁ আৰু। একোৱে কৰি ভাল নোপোৱা, অকল গানেই গাই ভাল পোৱা? তুমি ডাঙৰ হৈ কি হ'বলৈ বিচাৰা? মই ডাঙৰ হৈ বহুত ডাঙৰ ছুপাৰষ্টাৰ হ'ব খোজোঁ। আচ্ছা, ছুপাৰষ্টাৰ হ'বা। এইবাৰ তুমি কাৰ গীত শুনাবা আমাক? এইবাৰ মই আশা ভোছলে বাইদেউৰ এটি অসমীয়া গীত শুনাই দিছোঁ। ঠিক আছে বাৰু। এই ধুনীয়া গধূলি সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন এই ধুনীয়া গধূলি সংযমহীন আচৰণ সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন এই ধুনীয়া গধূলি হানিত কটাৰী চলে হন হবনে বুকু ভেদিলে বাধা দিব কোন কৌশলে এই ধুনীয়া গধূলি সংযমহীন আচৰণ সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন এই ধুনীয়া গধূলি খুবেই সুন্দৰ পৰিস্থিতি। থেংক ইউ। এইবাৰ পৰিস্থিতিৰ কণ্ঠত আমি অনিমা চৌধুৰী বাইদেউৰ এটি গান শুনিম। কোনটো গীত শুনাবা? মই তেওঁৰ বহুত ভাল লগা এটি গীত দিখনৰ পাৰৰে গীতটি শুনাম। ঠিক আছে। দিখনৰ পাৰৰে কহুৱাই বিনা নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেগ চাই দিখনৰ পাৰৰে কহুৱাই বিনা নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেগ চাই দিখনৰ পাৰৰে ৰংঘৰ কেহেৰাজ বতা
সুন্দৰকৈ তুমি প্ৰতিটো গীতেই গাইছা থেংক ইউ আশা কৰোঁ দৰ্শকেও ভাল পাইছে তুমি যিবোৰ গীত গাইছা এই সকলোবোৰ গীত এতিয়াৰ সময়ৰ আমি তোমাৰ পৰা এতিয়া জোনাকী যুগৰ গীত শুনিব বিচাৰোঁ ঠিক আছে মই ৰুদ্ৰ বৰুৱাৰ দেৱৰ এটি গীত গাই দিছোঁ বহুত এভাৰগ্ৰীণ ছং হয় এটি খুবেই ভাল লাগিল পৰিস্থিতি তুমি জোনাকী যুগৰ কথা কওঁতে ৰুদ্ৰ বৰুৱা দেৱৰ কথা কৈছা আমি এতিয়া তোমাৰ পৰা আহক দৰ্শকসকল পৰিস্থিতিৰ কণ্ঠত ৰুদ্ৰ বৰুৱা দেৱৰ এটি গীত উপভোগ কৰোঁ কাৰ জানো পৰখন ফুলি উঠে মোৰ মাধৈ মালতী পাহি কাৰ জানো পৰখন ফুলি উঠে মোৰ মাধৈ মালতী পাহি পশ্চিম আকাশখনি ৰতুৱালে ধকাজি পশ্চিম আকাশখনি ৰতুৱালে ধকাজি তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি কাৰ জানো পৰখন ফুলি উঠে মোৰ মাধৈ মালতী পাহি তৰা বসা কাষৰ লাজুকী জোনে উলক জনাই যেন মিচিকি হাঁহিৰে তৰা ভৰা কাষৰ লাজুকী জোনে উলক জনাই যেন মিচিকি হাঁহিৰে চালে দিহৰক দেখা প্ৰজাতিত যেন বাজি উঠে হতহুৰে মোৰ মন বাহি চালে দিহৰক দেখা প্ৰজাতিত যেন বাজি উঠে হতহুৰে মোৰ মন বাহি কাৰ জানো পৰখন ফুলি উঠে মোৰ মাধৈ মালতী পাহি কাৰ জানো পৰখন ফুলি উঠে মোৰ মাধৈ মালতী পাহি মাধৈ মালতী পাহি মাধৈ মালতী পাহি খুব সুন্দৰ পৰিস্থিতিৰ সৈতে আমি গীত শুনিলোঁ কথা পাতিলোঁ এতিয়া আমি জানিম পৰিস্থিতিৰ সংগীত ক্ষেত্ৰখনলৈ আগবঢ়াই অনাত পিতৃ মাতৃৰ লগতে আৰু এগৰাকী ব্যক্তিৰ যথেষ্ট অৰিহণা আছে তেখেতৰ নাম হৈছে ৰাজেন্দ্ৰ ৰয় আমি আপোনাৰ পৰা জানিব বিচাৰিম পৰিস্থিতিক আপুনি কেতিয়া লগ পাইছে আৰু পৰিস্থিতিৰ বিষয়ে অকণমান জনাব নেকি পৰিস্থিতিক মই বহুত একেবাৰে সৰুৰ পৰাই লগ পাইছোঁ তেতিয়া তাইৰ প্ৰথমে আছিল ডেন্সৰ প্ৰতি অলপমান নৃত্যৰ প্ৰতি অলপমান হাবিয়াস আছিল তাৰপিছত নৃত্যটো মানে তাইৰ কিবা পচন্দ নালাগিল তাৰপিছত লাহে লাহে তাই গান 3 বছৰ মানৰ পৰা নেকি গান মানে 3 বছৰ 3.5 বছৰ মানৰ পৰা গান মানে এনেকুৱা হ'ল যে গান যেনেকৈ নহওক মানে য'ত যেনেকৈ শুনে আৰু গান মানে গায় আৰু মানে বিৰাট ভাল পায় য'ত যেনেকৈ গান শুনে সেইখিনি আহি গাই দিয়ে টিভিত শুনিল যেনেকৈ গান শুনে সেইখিনি গাই দিয়ে এক্টিং কৰি গান গাই দিয়ে তো গানৰ প্ৰতি তাই বেছি হাবিয়াস আহিল বেছি উদ্গ্ৰীৱ হৈ গ'ল তাৰপিছত মই পালোঁ তাইক মানে স্কুলত এডমিশ্যন দিয়াৰ আগেকে পালোঁ দুদিনমান তেতিয়া তাইক কৈছিলোঁ যে তুমি গানেই গাবা তুমি গান গাব পাৰিবা গানৰ প্ৰতি তোমাৰ যিটো মই ধাউতি দেখিছোঁ তুমি বহুত ভাল গান গাব পাৰিবা তাৰপিছত লাহে লাহেতো তাই বহুত ভালে আৰু মই যিখিনি পালোঁ তাইক মানে তাইৰ লোৱা কেপাচিটিটো বহুত ভাল গ্ৰহণটো তাই খুব ভালদৰে গ্ৰহণ কৰিব পাৰে যিখিনি বস্তু দিওঁ সেইখিনি বস্তু তাই ধুনীয়াকৈ লয় আৰু মঞ্চৰ যিটো কাভাৰ তাই যিখিনি মানে মেইনটেইন কৰে সেইখিনি দেউতাকো দিছে অমৰো দিছে আৰু আমিও কিছু তাইক কৈছোঁ বা কথা বতৰাবিলাক কেনেকৈ ক'ব লাগে মঞ্চত সেইখিনি তাই ঠিকেই কৰি আছে বহুত ভাল লাগিছে আৰু অডিয়েন্সৰ বা দৰ্শকেও বিৰাট ভাল পায় আমাৰ বজালীটো সকলোৱে জানে অসমৰো এতিয়া বহুতেই জানে চবেই জানে অসমৰ
তো পৰিশ্ৰুতি কাশ্যপ বুলি ক'লে এতিয়া আমাৰ বজাৰত বিৰাট এটা নাম আৰু সেইখিনি তাই যিটো বৰ্তমান চলি আছে তাতকৈ আৰু বহুত বেছি ভালকৈ গাব পাৰিব বা অসমৰ এটা ভাল দমদাৰ শিল্পী হ'ব পাৰিব বুলি মোৰ বিশ্বাস আছে আৰু সেইখিনিলৈকে নিব ময়ো কিজানি পাৰিম জোৰ দিম আৰু ধন্যবাদ আশা ৰাখিছোঁ আপুনি পৰিস্থিতিক আগুৱাই যাত এইদৰে অনুপ্ৰেৰণা যোগাই যাব প্ৰিয় দৰ্শকসকল এতিয়া আমি আকৌ পৰিচয়লৈ উভতি আহিছোঁ আমাৰ সময় হৈ আহিছে অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠানটিৰ শেষত পৰি তুমি আমাক কি শুনাবা এইবাৰ মই সংগীতা বৰঠাকুৰ বাইদেউৰ এটি জীৱনে মৰণে মই চিৰদিন অসমীয়া গীতটি শুনাম ঠিক আছে শুনো জীবনে মৰণে মই চিৰদিন অসমীয়া জীবনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমৰ অসমীয়া মৰিলেও বৰিল অসমৰ অমিয়া মৰিলেও বৰিল অসমৰ অমিয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া জীবনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰিল অসমৰ অমিয়া অসমৰ অমিয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমৰ হকে যুঁজি অসমৰ হকে মৰো অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ আপোন জীৱনে মৰণে চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰিল অসমৰ অমিয়া মৰিলেও বৰিল অসমৰ অমিয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া থেংক ইউ প্ৰিয় দৰ্শকসকল সুৰৰ অলকানন্দা অনুষ্ঠানটিৰ জৰিয়তে আমি আজি লগ পালোঁ কণমানি শিল্পী পৰিশ্ৰুতি কাশ্যপক আৰু অনাগত দিনবোৰতো এই শিল্পীসকলৰ মাজৰ পৰা আমি বিচাৰি উলিয়াম অসমৰ আকাশৰ একোটিকৈ ধ্ৰুৱতৰা আৰু এয়াই হৈছে আমাৰ অনুষ্ঠানটিৰ প্ৰয়াস কণমানি পৰিশ্ৰুতিয়ে আমাক আজি ইমানবোৰ গীত গাই শুনালে তাৰ বাবে নিউজ টুডে এনিৰ তৰফৰ পৰা কণমানি পৰিশ্ৰুতিলৈ আমি অলেখ শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শকসকল
নিউজ টুডে এনিৰ বিশেষ অনুষ্ঠান সুৰৰ অলকানন্দাৰ অহা খণ্ডত আপোনালোকক পুনৰ লগ পাম এগৰাকী জনপ্ৰিয় শিল্পীৰ সৈতে চাই থাকিব নিউজ টুডে এনিৰ বিশেষ অনুষ্ঠান সুৰৰ অলকানন্দা